কবিতাৰ শিৰোনাম তোমাৰ সেই চিঠিখন, কথা মানস প্ৰতিম মালি, আবৃত্তিকাৰ অমৃত ৰাজ। তোমাৰ চিঠিখন পাই মই কিমান সুখ পাইছিলো, কথাৰে বুজাব নোৱাৰো। ভাবিছিলো তোমাৰ মোলৈ মনত পৰিছে, কিন্তু আচলতে তোমাৰ মোলৈ মনত পৰা নাছিল। মনত পৰা নাছিল তুমি 10 বছৰ আগতে মোৰ লগত এৰি থৈ যোৱা সেই অকণমানি ল'ৰাটিলৈ। তুমি চিঠিখনত সোধাও নাছিলা যে তুমি এৰি থৈ যোৱা কণমানি ল'ৰাটি আজি কিমান ডাঙৰ হৈছে, সি এতিয়া কি কৰি আছে। তুমি এবাৰো সোধা নাছিলা যে সেই অকণমানি ল'ৰাটিক মই কিদৰে ডাঙৰ কৰিছো। সৰুতে সি তোমাৰ কথা মোক বৰকৈ সুধিছিল, কিন্তু সদায় মোৰ উত্তৰত আছিল মাথো এডাল প্ৰশ্নবোধক চিন। তুমি এতিয়া ক'ত আছা সেইটো মই নাজানো, কিন্তু চিঠিখন পাই এটা কথা জানিলো যে তুমি এতিয়া সুখত আছা। তুমি মোক এৰিও জীয়াই থাকিব পাৰিছা। থাকা তুমি শান্তিৰে থাকা।